নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা পুনৰ আন এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। চ' আজি যোৱাকালিৰ ভিডিঅ'টো কোনোবাই যদি দেখা পোৱা নাই তেন্তে যোৱাকালিৰ ভিডিঅ'টো চাই ল'বা, কাৰণ তাতে বহুতো ইনফৰ্মেটিভ তথ্যসমূহ মই আলোচনা কৰিছোঁ। আজি এইখন টপিকৰ জৰিয়তে বুজাব বিচাৰিছোঁ যে অসমত কি কি ৰাষ্ট্ৰীয় উদ্যান আছে, নেশ্যনেল পাৰ্ক অফ আছাম। এই নেশ্যনেল পাৰ্কছ অফ আছামৰ বিষয়ে আজি সম্পূৰ্ণ বৰ্ণনাভাৱে আলোচনা কৰিম। চ' কোনো ধৰণৰ পলম নোহোৱাকৈ বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে আজিৰ টপিকটো হ'ল যে অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ, নেশ্যনেল পাৰ্ক অফ আছাম, অসমৰ কি ৰাষ্ট্ৰীয় উদ্যানসমূহ। এই ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত প্ৰথমটো লিখিছোঁ মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কি লিখিছোঁ? এইটো লিখিছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আৰু লগতে তোমালোকৰ নিজৰ বহীবিলাক ৰেডি কৰি থবা, আৰু মই কোৱা কথাবিলাক তোমালোকে নোটছ কৰিবা। আৰু এই বৰ্ডত যিবিলাক বস্তু লিখা আছে এইবিলাক তোমালোকৰ বহুত লাগতিয়াল হয়, বহুত পৰীক্ষাত আহি থাকে। চ' প্ৰথম যিটো আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথমৰ কি পইণ্টটো হৈছে যে এই ৰাষ্ট্ৰীয় উদ্যানটো ক'ত আছে? ক'ত আছে? গোলাঘাট জিলাত আছে, নগাঁও জিলাত আছে, শোণিতপুৰ জিলাত আছে আৰু বিশ্বনাথত আছে। তাৰপিছত আছে 2 নম্বৰটো কি আছে? ইয়াত এশিঙীয়া গড়ৰ বাসস্থান আছে। ইয়াত কি আছে? এশিঙীয়া গড়ৰ বাসস্থান আছে। ইয়াত কি আছে? এশিঙীয়া গড়ৰ বাসস্থান, অৰ্থাৎ যে কাজিৰঙা এশিঙীয়া গড়ৰ বাবে বিখ্যাত। এইটো মনত ৰাখিবা। তাৰপিছত নেক্সটত আছে কি 3 নম্বৰ পইণ্টটো আছে 1908 চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয়। অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যানক, অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কি কৰা হয়? 1908 চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পিছত 4 নম্বৰ পইণ্টটো আছে কি? 4 নম্বৰ পইণ্টটো আছে যে 1996 চনত 1996 চনত গেম চাঞ্চাৰী হিচাপে ঘোষণা কৰা হয়। গেম চাঞ্চাৰী হিচাপে কি কৰা হয়? ঘোষণা কৰা হয়। কোন ৰাষ্ট্ৰীয় উদ্যানত, অৰ্থাৎ কোন ৰাষ্ট্ৰীয় উদ্যান? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। তাৰপিছত 4 নম্বৰ পইণ্টটো হৈছে কি 1950 চনত অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়, অৰ্থাৎ অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। অভয়াৰণ্য হিচাপে কি কৰা হয়? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ঘোষণা কৰা হৈছিল ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে, অৰ্থাৎ অসমৰ অভয়াৰণ্য হিচাপে ঘোষণা কৰা 1950 চনত। ইয়াৰ পিছত নেক্সট টপিকটো আছে 1974 চনত কি কৰা হৈছিল? 1974 চনত 1 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট, ষ্টাৰ মাৰ্ক দি লোৱা যে ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া, অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল? কেতিয়া? 1974 চনৰ 1 জানুৱাৰী তাৰিখটো মনত ৰাখিব দেই। 1 জানুৱাৰী তাৰিখে কি কৰা হয়? ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়। তাৰপিছত লাষ্ট টপিকটো হৈছে কি যে ইউনেস্কো সম্পূৰ্ণ যোৱাকালি ভিডিঅ'ত মই আলোচনা কৰিছো। ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল কালচাৰেল সাইন্টিফিক কালচাৰেল অৰ্গেনাইজেশ্যন, এইটো মনত ৰাখিবা। তাৰপিছত 1945 চনত 1945 চনত কি কৰা হৈছিল? 1945 চনত ওল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক। ইয়াৰ পিছত নেক্সট টপিকটো হ'ল কি পইণ্টটো হৈছে এইটো পইণ্ট যে 2007 চনৰ 3 আগষ্টৰ পৰা ইয়াত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ হৈছিল। অৰ্থাৎ কাজিৰঙাত কি কৰা হৈছিল? 2007 চনৰ 3 আগষ্টৰ পৰা ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ হৈছিল। তাৰপিছত আছে 2010 চনৰ তথ্য মতে কাজিৰঙাত বাঘৰ ঘনত্ব পৃথিৱীৰ সৰ্বাধিক। 2010 চনৰ তথ্য মতে বাঘৰ ঘনত্ব পৃথিৱীৰ ভিতৰত সৰ্বাধিক। ইয়াৰ পিছৰ টপিকটো আছে, ইয়াৰ আগতে আৰু এটা বস্তু আলোচনা কৰি লওক যে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিটো মাটিকালি আছিল 430 অৰ্থাৎ বৰ্গ মিটাৰ স্কোৱাৰ। এইটো তোমালোকে এইটো চাই ল'বাচোন, চাই লৈ কমেণ্ট বক্সত কমেণ্ট কৰিবা যে এইটো বৰ্তমানত মই পাইছিলোঁ বিভিন্ন কিতাপত 430 বৰ্গ মিটাৰ, কিন্তু বৰ্তমানত কোনটো হৈছে এইটো চাই কিনে তোমালোকে কমেণ্ট কৰিবাচোন। ইয়াৰ পিছত নেক্সট টপিকটো হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট টপিকটো কি? মানাহ ৰাষ্ট্ৰীয় উদ্যান। এইটো কি? মানাহ ৰাষ্ট্ৰীয় উদ্যান। তেন্তে এই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কেইটামান থুলমূলকৈ আলোচনা কৰিছোঁ। থুলমূলকৈ ডিটেইলছত তোমালোকে নোট কৰি যাবা দেই। এইবিলাক মই মানে ডিটেইলছত পঢ়া শুনা কৰি আৰু এইবিলাক নোটছ কৰিছোঁ, কি পইণ্টবিলাক মই আলোচনা কৰি যাম অকল। আৰু সম্ভৱতঃ এইবিলাকে কৰিলে তোমালোকৰ মানে ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে যিবিলাক অসমত যিকেইটা ৰাষ্ট্ৰীয় উদ্যান আছে সেই ৰাষ্ট্ৰীয় উদ্যানৰ টপিক মানে তোমালোকৰ কভাৰ হৈ যাব ৰাষ্ট্ৰীয় উদ্যান এইখিনি পঢ়িলে। চ' প্ৰথম টপিকটো হৈছে ইয়াৰ মাটিকালি হ'ল, ইয়াৰ মাটিকালি কিমান? 500 বৰ্গ কিলোমিটাৰ। ইয়াৰ কি মাটিকালি কিমান? 500 বৰ্গ কিলোমিটাৰ। আগতে মই শুনিছোঁ যে অসমত যিমান কেইটা ৰাষ্ট্ৰীয় উদ্যান আছে তাৰ ভিতৰত মানাহ ৰাষ্ট্ৰীয় উদ্যান হৈছে আটাইতকৈ ডাঙৰ, মই পাইছিলোঁ। কিন্তু প্ৰবেবলি সম্ভৱতভাৱে যে যিটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মই বেলেগ কিতাপত পাইছিলোঁ
কাৰোবাৰ ক'ৰবাত চাইছিলোঁ যে বৰ্তমান সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান বুলি শুনিছোঁ, কিন্তু মই জনামতে এইটো মানাহ ৰাষ্ট্ৰীয় উদ্যান। তোমালোকে এইটো কমেণ্ট কৰিবাচোন কোনটো অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। মোৰ মতে মানাহ ৰাষ্ট্ৰীয় উদ্যান আটাইতকৈ ডাঙৰ। ইয়াৰ মাটিকালি হ'ল 500 বৰ্গ কিলোমিটাৰ। ই ক'ত আছে? ই আছে চিৰাং আৰু বাক্সা জিলাত আছে। ক'ত আছে? ই চিৰাং আৰু বাক্সা জিলাত আছে। তাৰপিছত টপিকটো হ'ল যে 1928 চনত ইয়াক অভয়াৰণ্য হিচাপে ঘোষণা কৰিছে, অৰ্থাৎ এই মানাহ ৰাষ্ট্ৰীয় উদ্যান যিখন আছে এইটো 1928 চনত কি কৰা হয়? অভয়াৰণ্য হিচাপে ডিক্লেয়াৰ কৰা হৈছিল। তাৰপিছত টপিক হৈছে 1973 চনত কি কৰা হৈছিল? 1973 চনৰ পৰা ইয়াত ব্যাঘ্ৰ প্ৰকল্প কি কৰা হয়? ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হয়। ক'ত? এই মানাহ ৰাষ্ট্ৰীয় উদ্যানত কি কৰা হয়? 1973 চনৰ পৰা 1973 পৰা কি কৰা হৈছিল? মানাহ ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল। তাৰপিছত নেক্সট টপিকটো কি যে 1985 চনত ওল্ড হেৰিটেজ হিচাপে ঘোষণা কৰা হৈছিল। কিমান চনত? 1985 চনত এই মানাহ ৰাষ্ট্ৰীয় উদ্যানক কি কৰা হয়? ওল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছিল। তাৰপিছত আছিল যে 1990 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। এইটো ইম্পৰ্টেণ্ট যে ৰাষ্ট্ৰীয় উদ্যানত অৰ্থাৎ মানাহ ৰাষ্ট্ৰীয় উদ্যানক কেতিয়াৰ পৰা কেতিয়া কি কৰা হৈছিল? মানাহ ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল। কেতিয়াৰ পৰা? তেন্তে 1990 চনৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কি কৰা হয়? ঘোষণা কৰা হৈছিল। এইটো তোমালোকে মনত ৰাখিবা আৰু লিখি ল'বা। মই চাই দিছো আৰু তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা। ওকে, আহিছো ইয়াৰ পিছত নেক্সট টপিক লৈ আহিছো। নেক্সট টপিকত আহিব আপোনাৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। তেন্তে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কি হৈছে এই সম্পৰ্কে আমি ডিটেইলছত আলোচনা কৰিম এতিয়া। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কি আছে? ইয়াৰ পিছত 3 নম্বৰ টপিকটো হ'ল যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। কি আছে? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কেইটামান কথা কি পইণ্ট হিচাপে ধৰি লোৱা। কি পইণ্টৰ হিচাপে প্ৰথমতে কি আছে যে ই কোনটো জিলাত আছে? ই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আছে। ইম্পৰ্টেণ্ট এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? তেন্তে ডিব্ৰুগড় আৰু তিনিচুকীয়াত আছে। ক'ত আছে? ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আছে। তাৰপিছত 2 নম্বৰ টপিকটো হ'ল ইয়াৰ মাটিকালি কিমান? ইয়াৰ মাটিকালি হৈছে 340 বৰ্গ কিলোমিটাৰ। তাৰপিছত 3 নম্বৰ টপিকটো হ'ল যে 1986 চনত অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰে, অৰ্থাৎ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক কি কৰা হৈছিল? 1986 চনত কি কৰা হয়? 1986 চনত অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। অভয়াৰণ্য হিচাপে কি কৰা হয়? স্বীকৃতি প্ৰদান কৰা হয়। তাৰপিছত টপিকটো আছে যে এই ৰাষ্ট্ৰীয় উদ্যানতে দেওহাঁহ পোৱা যায়। ইম্পৰ্টেণ্ট, দেওহাঁহ ক'ত পোৱা যায়? এই ৰাষ্ট্ৰীয় উদ্যানত কি পোৱা যায়? দেওহাঁহ পোৱা যায়। তাৰপিছত 1919 চনৰ 9 মাৰ্চ তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে কি কৰা হয়? ঘোষণা কৰা হয়। 1919 চনৰ 9 মাৰ্চত কি কৰা হয়? ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। আৰু ইয়াৰ লগে লগে কি কৰা হৈছিল যে ইয়াতে বনৰীয়া ঘোঁৰা পোৱা যায়। ইয়াতে কি পোৱা যায়? এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানতে কি পোৱা যায়? বনৰীয়া ঘোঁৰা পোৱা যায়। ইম্পৰ্টেণ্ট, বনৰীয়া ঘোঁৰা ক'ত পোৱা যায়? বনৰীয়া ঘোঁৰা ক'ত পোৱা যায়? তেন্তে এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানতে কি পোৱা যায়? বনৰীয়া ঘোঁৰা পোৱা যায়। 4 নম্বৰটো হ'ব কি? ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যান হ'ল আটাইতকৈ কি স্মলেষ্ট ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিবা এইটো। ওৰাং ৰাষ্ট্ৰীয় উদ্যান কি? আটাইতকৈ স্মলেষ্ট। ইয়াৰ পিছত টপিকটো আলোচনা কৰিছো। ইয়াৰ পিছৰ যিটো আছে, ইয়াৰ পিছৰ টপিকটো হ'ল যে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। 4 নম্বৰটো হৈছে কি? ওৰাং ৰাষ্ট্ৰীয় উদ্যান। যে এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানটো আছে দৰং, শোণিতপুৰ জিলাত আছে। দৰং আৰু শোণিতপুৰ জিলাত আছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? দৰং আৰু শোণিতপুৰ জিলাত আছে। তাৰপিছত 2 নম্বৰটো হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কি হৈছিল? 1919 চনৰ 13 এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। অৰ্থাৎ কি কৰা হয়? 13 এপ্ৰিল তাৰিখে কি কৰা হৈছিল? 1919 চনৰ 13 এপ্ৰিল তাৰিখে ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কি কৰা হৈছিল? স্বীকৃতি প্ৰদান কৰা হৈছিল। তাৰপিছত ইয়াৰ পিছৰ টপিকটো হ'ল যে নামেৰি ৰাষ্ট্ৰীয় উদ্যান। 5 নম্বৰটো হৈছে কি? নামেৰি ৰাষ্ট্ৰীয় উদ্যান। এই নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে যদি ক'ব যাওঁ তেন্তে এতিয়া কি হ'ব যে এই নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? শোণিতপুৰ জিলাত আছে। ক'ত আছে?
শোণিতপুৰ জিলাত আছে ইয়াৰ পিছত 2 নম্বৰটো হ'ব কি ইয়াৰ পুৰণি নাম কি নদুৱাৰ অভয়াৰণ্য বুলি কোৱা হয় ইয়াক কি কোৱা হয় নদুৱাৰ অভয়াৰণ্য বুলি কোৱা হয় তাৰ পিছত 1998 চনত নামেৰিক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় অৰ্থাৎ নামেৰি ৰাষ্ট্ৰীয় উদ্যান কি কৰা হয় 1998 চনত নামেৰিক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল তাৰ পিছত 2000 চনৰ 1 এপ্ৰিল তাৰিখে 2000 চনৰ কি 1 এপ্ৰিল তাৰিখৰ পৰা ব্যাঘ্ৰ প্ৰকল্প ইয়াতে আৰম্ভ হয় 2000 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা ইয়াতে কি কৰা হয় ব্যাঘ্ৰ প্ৰকল্প কি কৰা হৈছিল আৰম্ভ হৈছিল নামেৰি 2000 চনৰ 1 এপ্ৰিল তাৰিখে এটো মনত ৰাখিবা তোমালোকে সো ইয়াৰ পিছত টপিকটো হৈছে 6 নম্বৰ যেটো নেশনাল পাৰ্ক আছে হেতু হল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ই ক'ত আছে ই আছে ডিব্ৰুগড় আৰু তিনিচুকীয়াত আছে ক'ত আছে ডিব্ৰুগড় আৰু তিনিচুকীয়াত ইটো আছে তাৰ পিছত ইয়াৰ মাটিকালি হৈছে 234 মিটাৰ স্কয়াৰ বৰ্গ মিটাৰ বুলি কোৱা ইয়াক পূবৰ আমাজন বুলি কোৱা ইটো ষ্টাৰ মাৰ্ক দি দিলো ইম্পৰ্টেন্ট পূবৰ আমাজন the Amazon of the northeast বুলি কোৱা হয় পূবৰ আমাজন বুলি কোৱা হয় কাক কোৱা হয় পূবৰ আমাজন এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয় 4 নম্বৰ টপিকটো হৈছে 4 নম্বৰটো হল কি পইণ্টটো 2004 চনত ইয়াক অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল 2004 চনত কি কৰা হৈছিল ইয়াক অভয়াৰণ্য হিচাপে কি কৰা হৈছিল স্বীকৃতি প্ৰদান কৰা হৈছিল 2004 চনত বুজি পাইছা তাৰ পিছত আছে যে 6 নম্বৰ আছে 1 2 3 4 5 6 6 নম্বৰ আছে ইয়াক হস্তি সংৰক্ষণ বনাঞ্চল বুলি কোৱা হয় ইয়াক কি কোৱা হয় হস্তি সংৰক্ষণ ইম্পৰ্টেন্ট এইখিনি ইম্পৰ্টেন্ট হস্তি সংৰক্ষণ বনাঞ্চল বুলি কোৱা হয় হস্তি সংৰক্ষণ তাৰ পিছত লাষ্ট টপিকটো হৈছে যে 2021 চনৰ 15 জুনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান কি কৰা হৈছিল 2021 চনৰ 15 জুনত কি কৰা হৈছিল দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল ইয়াৰ পিছত 7 নম্বৰ যেটো ৰাষ্ট্ৰীয় উদ্যান আছে যেটো লাষ্ট ৰাষ্ট্ৰীয় উদ্যান এটো আমাৰ ঘৰৰ ওচৰতে হয় হেতু আছে যে কি যে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে কোকৰাঝাৰ জিলাৰ গোহাইগাঁৱত আছে ইয়াৰ মাটিকালি হৈছে 405 কিলোমিটাৰ স্কয়াৰ ইয়াক কেতিয়া ঘোষণা কৰা হয় ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল ডিক্লেয়াৰ কৰা হৈছিল 2021 চনৰ 9 জুন তাৰিখে এটো ইয়াৰ লগতে এটা অভয়াৰণ্য নাম মই উল্লেখ কৰিছো ইয়াতে হ'ল গৰম পানী ইয়াতে কি আছে গৰম পানীৰ অভয়াৰণ্য ইয়াত ই ক'ত আছে কাৰ্বি আংলঙত আছে 1952 চনত ইয়াত কি কৰা হৈছিল অভয়াৰণ্য হিচাপে ঘোষণা কৰে আৰু গৰম পানীৰ এই কাৰ্বি আংলং জিলাতে আছে গৰম পানীত আছে আৰু গৰম পানীৰ ক'ত আছে কাৰ্বি আংলং জিলাত আছে সো ভিডিওটো এইখিনিয়ে যদি ভাল লাগিছে তেনে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা আৰু কাকতে থকা বেল আইকনখন ক্লিক কৰি ৰাখিবা সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰিবা লাইক কৰিবা আৰু মই নিতেও ডেইলি এটা কৈ এই ইম্পৰ্টেন্ট টপিকৰ ওপৰত ভিডিও লৈ আহিম সো কাইলৈ আমি আলোচনা কৰিম যে এসিআৰটি বুকৰ যেটো ক্লাস 3 পৰা ক্লাস 10 লৈকে মই কালিৰ পৰা এইটো ষ্টাৰ্ট কৰিম বুলি ভাবিছো তেনে তোমালোকে ৰেগুলাৰ ভিডিওবিলাক চাই থাকিবা আৰু তোমালোকৰ সহায় হ'ব নিশ্চয় সহায় হ'ব আৰু সাধাৰণতে কি হয় যে অসমৰ যিবিলাক কম্পিটিটিভ এক্সাম হয় সাধাৰণতে এসিআৰটি বুকৰ পৰা বেছিকৈ তুলি দিয়ে সো সেইকাৰণে মই এট ফাৰ্স্ট মই এসিআৰটি বুকৰ পৰা যিবিলাক টপিক আছে কি পইণ্ট এই কি পইণ্টবিলাক লৈ আহিম কালিৰ পৰা ক্লাস 3 পৰা ষ্টাৰ্ট কৰিম তাৰ পিছত ক্লাস 4 তাৰ পিছত ক্লাস 5 6 7 8 এনেকৈ এইটোলৈ মই বনাই থাকি ডেইলি দি যাম আৰু তোমালোকে নিজে নোটস কৰি যাবা আৰু নোট কৰিলে সেইবিলাক যেতিয়া মোৰ ভিডিওবিলাক চাবা কথাবিলাক মনত ৰাখিব আৰু কি হ'ব যে ভিডিওবিলাক চোৱাৰ পিছত তোমাৰ মাইণ্ডত সোমাই যাব আৰু তেতিয়া পাহৰি নাযাবা সো ভিডিওটো এইখিনিয়ে সো থ্যাংক ইউ চাই থকাৰ বাবে ধন্যবাদ জয় অসম